হেল্ল' এভৰিৱান, ক্ৰিছিছ ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এটা বস্তু বনাবলৈ গৈ আছোঁ। তাৰ কাৰণে মই লৈছোঁ এয়া আখৰোট, এয়া কাজু, এয়া আলমণ্ড, এয়া মাখানা মই আৰু অলপ বেছিকৈ ল'ম, যিহেতু ই স্বাস্থ্যৰ কাৰণে বহুত বেছি উপকাৰী। এয়া আনি থৈ দিয়া আছে। এতিয়া গোটেইখিনি বস্তু মই বেলেগে ৰোষ্ট কৰিম। এখন ফ্ৰাই পেন গৰম কৰি লৈছোঁ। মাখানা মই ইমানখিনি লৈছোঁ। আপোনালোকে বিচাৰিলে এইটো কম বা বেছি কৰিব পাৰে। আৰু এইটো ঘি বা বাটাৰেও আপোনালোকে ৰোষ্ট কৰিব পাৰে। মই ঘি বাটাৰ একো ইউজ কৰা নাই, যিহেতু এইটো পাউডাৰে বনাব লাগিব। ঘি বা বাটাৰেৰে ৰোষ্ট কৰিলে এইটো খাবলৈ ভাল হয়, যিহেতু ইয়াৰ নিজস্ব একো সোৱাদ নাই। কিন্তু স্বাস্থ্যৰ কাৰণে ই বহুত বেছি উপকাৰী উপাদানেৰে ভৰপূৰ, বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ কাৰণে। আৰু যিসকল লোকৰ BP, চুগাৰ, কিডনী আদিৰ সমস্যা আছে, তেওঁলোকৰ বাবেও ই বহুত বেছি লাভদায়ক হয়। ওজন কমোৱাৰ বাবেও ই বহুত বেছি সহায় কৰে। ইয়াত ভিটামিন B1, পটাছিয়াম, কেলছিয়াম আদি বিভিন্ন উপাদানেৰে ভৰপূৰ। এয়া চাম হৈছেনে নাই হোৱা এতিয়াও, আৰু অলপ বাকী আছে। এনেদৰে অলপ লৰাই থাকিম। এয়া হৈ গৈছে, ধুনীয়াকৈ ভাঙি গৈছে। এইটো হৈ গৈছে। এতিয়া এইটো নমাই দিম। ঠিক এনেদৰে বাকীখিনি বস্তু ৰোষ্ট কৰি ল'ম আৰু পাউডাৰ বনাই ল'ম বেলেগে। আৰু গোটেইখিনি বস্তু এনেদৰে ধুনীয়াকৈ পাউডাৰ বনাই এটা কণ্টেইনাৰত মই ষ্ট'ৰ কৰি থলোঁ। আৰু প্ৰতিদিনে ৰাতিপুৱা 2 চামুচকৈ গাখীৰত মিলাই, গাখীৰত উতলাই লৈ ল'ৰা ছোৱালীৰ লগতে আমিও খাওঁ। ই স্বাস্থ্যৰ কাৰণে বহুত বেছি ভাল হয়। আৰু এইটো বস্তু হ'লে বেলেগকৈ বৰ্ণভিটা, হৰলিক্স আদিৰ কোনো দৰকাৰ নাই। তাতকৈ বহুত বেছি ওপৰৰ ড্ৰিংক হয় এইটো। আপোনালোকে ঘৰত ট্ৰাই কৰি চাব পাৰে। সৰু ল'ৰা ছোৱালী আছে যদি তেওঁলোকক দিব পাৰে। ইহঁতে পিছে গাখীৰত মিলোৱাতকৈ এনেই চোবাই খাইহে বেছি ভাল পায়। যি নহওক, ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বেছি ধন্যবাদ। বাই বাই।